আজি আমি আলোচনা কৰিম মানুহৰ বিভিন্ন অংগ পতংগ আৰু কি ভিটামিনৰ অভাৱত কি বেমাৰ হয় সেই বিষয়ে আজি বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে ভালদৰে চাব আৰু আমাৰ এই চেনেলটো সহায় সহযোগিতা কৰি সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্ন, What is the name of the first doctor in the world to perform open heart surgery? ওপেন হার্ট সার্জারি করা বিশ্বের প্রথম চিকিৎসক জনের নাম কি? আনসার, ডক্টর ক্রিস্টিয়ান বার্নার্ড। বিশ্বের প্রথম হার্ট সার্জারি করা প্রথম চিকিৎসক। In which part of the human body is cholesterol produced? মানুহৰ শৰীৰৰ কোন অংশত কোলেষ্ট্ৰল উৎপন্ন হয়? আনসার, লিভাৰ বা যকৃতত মানুহৰ শৰীৰৰ কোলেষ্ট্ৰল উৎপন্ন হয়। When is the World Tuberculosis Day celebrated? বিশ্ব যক্ষ্মা দিৱস কেতিয়া পালন কৰা হয়? আনসার, 24 মার্চ। 24 মার্চত বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। The layer of atmosphere we live in is called? বায়ুমণ্ডলৰ কোনটো স্তৰত আমি বসবাস কৰোঁ? আনসার, ট্রপোস্ফিয়ার। What is the largest external organ of the human body? মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ বাহ্যিক অংগটো কি? আনসার, স্কিন বা ছাল মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ বাহ্যিক অংগ। What is the largest internal organ of the human body? মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগটো কি? আনসার, লিভাৰ বা যকৃত মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ। In the absence of what is causing গট্ৰি? কিহৰ অভাৱত গট্ৰি বা গলগণ্ড ৰোগ হয়? আনসার, আয়োডিনৰ অভাৱত গলগণ্ড ৰোগ হয়। Deficiency of which vitamin causes very disease? কোনটো ভিটামিনৰ অভাৱত ভেৰি ৰোগ হয়? আনসার, ভিটামিন B1 অভাৱত ভেৰি ৰোগ হয়। What is the cavity located in the middle of the brain called? মস্তিষ্কৰ মাজত অৱস্থিত গহ্বৰক কি বলে? আনসার, নিলয়। মস্তিষ্কৰ মাজত অৱস্থিত গহ্বৰক নিলয় বলে। Which animal does not have a nucleus in its body? কোন প্ৰাণীৰ শৰীৰত নিউক্লিয়াছ নাথাকে? আনসার, মানুহৰ শৰীৰত নিউক্লিয়াছ নাথাকে। The lack of what causes damage to the nervous system? কিহৰ অভাৱৰ বাবে স্নায়ুতন্ত্ৰ ক্ষতিগ্ৰস্ত হয়? আনসার, সোডিয়ামৰ অভাৱৰ বাবে স্নায়ুতন্ত্ৰ ক্ষতিগ্ৰস্ত হয়। Who protects the
choroid part of the eye. চকুৰ choroid অংশক কোনে ৰক্ষা কৰে? আনসার স্প্ৰে চকুৰ choroid অংশক ৰক্ষা কৰে। What is the average ratio of white blood cells to red blood cells in the human body? মানুহৰ দেহত শ্বেত ৰক্তকণিকা আৰু লোহিত ৰক্তকণিকাৰ গড় অনুপাত কিমান? আনসার 1:700। At which place in the human body is blood absorbed? মানুহৰ দেহত কোনটো স্থানত তেজ শোষিত হয়? আনসার লাঞ্চ বা হাঁওফাঁওত তেজ শোষিত হয়। Where is urea in the human body? মানুহৰ শৰীৰৰ ক'ত ইউৰিয়া হয়? আনসার কিডনি বা বৃক্কত ইউৰিয়াৰ সৃষ্টি হয়। এনে ধৰণৰ প্ৰশ্নোত্তৰ পাবলৈ আমাৰ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি সহায় সহযোগিতা কৰিব আৰু সকলোৰ আগত ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ।